সৰুৰ পৰা ডাঙৰলৈ কোনোবা আছেনে বাৰু পিজ্জা ভাল নোপোৱা? পিজ্জা সকলোৰে প্ৰিয় হয়। সেয়া আজি মই ঘৰতে বনাব লৈছোঁ আৰু একদম কম বাজেটত, কাৰণ দোকানত পিজ্জা খাব গ'লে, ডমিন'ছত খাব গ'লেতো আৰু কষ্টলি হৈ যায়। তো সেয়ে আজি ঘৰতে বনাব লৈছোঁ। পিজ্জাৰ বেচ পৰ্যন্ত কেনেকৈ ষ্ট'ৰ কৰি ৰাখিব পাৰি গোটেইখিনি এই ভিডিঅ'টোৰ যোগেৰে। তো এইপিনে এতিয়া পিজ্জাৰ বেচখিনি ৰেডি কৰিবৰ কাৰণে মই পানী গৰম দি দিছোঁ আৰু এটা বলত 2 চামুচ চেনি আৰু 1.5 স্পুন ইষ্ট দিছোঁ, মানে 1.5 চামুচ। আৰু এতিয়া ইষ্টখিনি মই এক্টিভেট হ'বৰ কাৰণে গৰম পানী অকণমান দিম, কিন্তু কুহুমীয়াতকৈ অকণমান বেছি লাগিব, ইমানো বেছি গৰমৰ প্ৰয়োজন নাই। তো এইপিনে এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ যাতে চুগাৰখিনি গলি যায়। আৰু এতিয়া ৰাখি দিলোঁ 10 মিনিটৰ কাৰণে। আৰু এইপিনে এটা বইলত মই লৈছোঁ 1 কাপ আৰু 1 কাপতকৈ অকণমান কম, মানে 2 কাপতকৈ অকণমান কম ময়দা লৈছোঁ আৰু অকণমান নিমখ দি পেলাই মিক্স কৰি দিলোঁ আৰু এতিয়া চাওকচোন 10 মিনিট হৈ গ'ল আৰু আমাৰ ইষ্টখিনি ফাৰ্মেণ্ট হৈ গৈছে। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম আৰু আমি ইয়াৰ পৰা একদম স্মুথ দৈ এটা বনাম। সেয়া চাওকচোন এই ধৰণে ধুনীয়াকৈ মিক্স কৰি দিছোঁ প্ৰয়োজন হ'লে মই অকণমান ময়দা দিম, সেইকাৰণে মই মানে কমপ্লিট 2 কাপ ময়দা লোৱা নাছিলোঁ। এইপিনে চাওকচোন অকণমান ময়দা দি দিলোঁ, দি পেলাই মিক্স কৰিছোঁ। এতিয়া যে হাতেৰে মুঠিব লাগিব, এতিয়া সেইকাৰণে ধুনীয়াকৈ হাতেৰে অকণমান তেল দি পেলাই মুঠি ল'ম আৰু আপোনালোকে জানেনে, যেতিয়া পিজ্জা বনাওঁ একদম মানে কোমল ডোটো বনাব লাগিব। আমি ৰুটি যে বনাওঁ নহয়, তেনেকৈ বনাব নালাগে, তাতকৈও কোমল আমাক লাগিব ডোটো। তো সেয়ে এইপিনে আমাৰ ডোটো একদম ৰেডি হৈ গ'ল আৰু এতিয়া মই 1 ঘণ্টাৰ কাৰণে এইখিনি ৰেষ্টত ৰাখি দিছোঁ। আৰু 1 ঘণ্টা পিছত চাওকচোন কি ধুনীয়াকৈ একেবাৰে স্মুথকৈ হৈছে। আৰু এতিয়া এইখিনি অকণমান মুঠি লৈছোঁ আকৌ এবাৰ তেল দি পেলাই। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই পাৰ্ট কৰি ল'ম, মানে কাটি ল'ম, যেটা মই বেচ বনাম পিজ্জাৰ সেই হিচাপে কাটি ল'ম। তো মই ভাবিছোঁ 2খনমান ডাঙৰ পিজ্জা বনাওঁ আৰু বাকীকেইখন সৰু বনাওঁ, যেনেকৈ মিনি পিজ্জা স্কুলত টিফিনত দিবলৈ খুব ভাল হয়। আৰু এইপিনে মই বাকীকেইটা ৰাখি দিছোঁ। এতিয়া চাওক এটা এটাকৈ মই পিজ্জাৰ বেচকেইটা বনাম আৰু এই পিজ্জাৰ বেচকেইটা যে আপোনালোকে কমেও 1 উইকলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। আৰু চাওকচোন, আৰু পিজ্জাৰ বেচ মাৰ্কেটৰ পৰা কিনিব কোনো প্ৰয়োজন নহ'ব। থিকনেছটো চাই ল'বচোন কিমানখিনি কৰিছোঁ। আৰু এটা ফৰ্কেৰে এই ধৰণে মই ডিজাইন দি দিলোঁ গোটেইকেইখনতে। আৰু যদি আপোনালোকক মোৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবচোন, আৰু ভাল যদি লগা নাই ডিছলাইক কৰি দিব। আৰু যদি কিবা কুৱেশ্যন আছে সুধিব পাৰে। এইপিনে চাওক টাৱাখনতে দি দিছোঁ, যেনেকৈ এটা চাইডে বাবলছ অহাৰ লগে লগে ওলটাই দিছোঁ, 2বাৰ ওলটাই দিওঁতে আমাৰ পিজ্জাৰ বেচখন ৰেডি হৈ গ'ল। বেছিকৈ ভাজি থাকিব নালাগে আৰু এইখন ভাজি কি শুকানকৈ আৰু চাওকচোন গোটেই বেচকেইখন বনাই ল'লোঁ পিজ্জাৰ। দেখিছে নহয় কি ধুনীয়া হৈছে, আপোনালোকে জনাবচোন হৈছেনে নাই। সঁচাকৈ ধুনীয়া, একদম মাৰ্কেটৰ নিচিনা হৈছে। আৰু চাওক এই ধৰণে ফইল পেপাৰ এখনেৰে ৰেপ কৰি পেলাই মই এইখিনি এতিয়া ফ্ৰিজত থৈ দিম। বাহিৰতো থ'ব পাৰে, কিন্তু গৰম দিন যিহেতু তাত ফ্ৰিজত থাকিব। আৰু যদি ঠাণ্ডা জেগাত আছে তেতিয়াহ'লে প্ৰয়োজন নাই, যেনেকৈ মই বৰ্তমান হিমাচলত আছোঁ, তো প্ৰয়োজন নাই। তো এইপিনে পিজ্জা বনাবৰ কাৰণে মই ভেজিটেবলছ কিছুমান কাটি ল'লোঁ আৰু মাছৰুমখিনি অকণমান বাটাৰত ফ্ৰাই কৰিলোঁ। আৰু এইপিনে পিজ্জাৰ বেচটোত মই লগাই দিলোঁ ৰেড চচ, যিটো পিজ্জা চচ পায়, আৰু চচ কিন্তু ঘৰতো বনাব পাৰে। এইটো ৰেডিমেড আছিলে যে সেইকাৰণে দিছোঁ। যদি আপোনালোকে বিচাৰে পিজ্জাৰ চচটো, তেতিয়াহ'লে মই নিশ্চয় বনাই পেলাই আপোনালোকক দেখাম। কমেণ্ট কৰিবচোন যদি বিচাৰে। আৰু এইপিনে ধুনীয়াকৈ চাওকচোন চিজ দি দিলোঁ আৰু এইটো বনাই ৰাখি দিলোঁ। আৰু এটা চিকেনৰ পিজ্জা বনাম, চিকেন পিজ্জা। এইপিনে চাওকচোন চিকেনখিনি সৰুকৈ কাটি ল'লোঁ, একদম বনলেছ চিকেন লৈছোঁ দেই। এতিয়া এটা বলত দি দিছোঁ আৰু এতিয়া মেৰিনেট কৰিম। মেৰিনেশ্যনৰ কাৰণে মই ইয়াতে জিঞ্জাৰ গাৰ্লিক পেষ্ট অকণমান জলকীয়া পাউডাৰ, হালধি পাউডাৰ, নিমখ আৰু লগতে চিকেন মছলা দি পেলাই এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি ৰাখিলোঁ। এতিয়া চব্জিখিনি কাটি ল'ম আৰু এই ধৰণে ধুনীয়াকৈ চব্জিখিনি কাটি ল'লোহি। আৰু এতিয়া চাওকচোন
চিকেনখিনি ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া মই যিহেতু পিজ্জা চিজ বাৰ্ষ্ট বনাম সেইটো কাৰণে এটা মই এই ধৰণে ৰুটিৰ নিচিনা বেলি লৈছোঁ অকণমান পাতলকৈ। তাত দিছোঁ মই চিজ, তাৰ ওপৰত দি দিলোঁ এখন পিজ্জা বেছ, তাৰ ওপৰত পিজ্জা চচ, তাৰপিছত আকৌ চিজ, বাকী এইবিলাক দি দিলোঁ মই চিকেন, মাছৰুম আৰু ভেজিটেবলছ মানে কেপচিকাম, টমেটো এইবিলাক দি পেলাই ৰাখি দিলোঁ। আৰু এতিয়া এইখন মই কেৰাহীত বনালোঁ যিটো ভেজ পিজ্জা, আৰু নন ভেজ পিজ্জাটো অভেনত দি দিলোঁ। এয়া চাওকচোন, অভেনত 180 ডিগ্ৰীত যদি দিয়ে আপুনি 20 মিনিটত আপোনাৰ পিজ্জা ৰেডি হৈ যাব। আৰু এইপিনে চৌকাত বনালে মানে জুইত বনালে 20 মিনিটতে ৰেডি হৈ যাব। এয়া চাওকচোন, কিন্তু আপোনালোকক 10 মিনিটৰ কাৰণে প্ৰিহিট কৰিব লাগিব দেই, চুলাতে হওক বা অভেনতে হওক। আৰু এয়া চাওকচোন, পিজ্জা ৰেডি হৈ গ'ল আমাৰ। এতিয়া এইখিনি ধুনীয়াকৈ ইয়াতে, আৰু বেছটোও চাওক পিজ্জা কি ধুনীয়াকৈ মানে বইল হৈছে, মানে ধুনীয়া হৈছে, একদম ফ্লাপি হৈছে। আৰু অকণমান চিজনিং দি পেলাই এয়া খাই ল'লোঁ। ভাল লাগিছে যদি লাইক কৰিব।